সুপ্রভাত 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 মই শংকৰী চৌধুৰী আপোনালোকৰ বুণ্টি বা ছোৱালী বা আপোনালোকে যি মানা সি আজি আইতান পাকঘৰত আপোনালোকক চবকে স্বাগতম জনাইছোঁ আৰু আজি নতুন ভিডিঅ'টো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি হৈছে বতৰ বেয়া আৰু আমি বনাইছোঁ কি গম নাপাওঁ চাব লাগিব বলক চাওঁগে ইফালে মাছ ধৰিছে কিন্তু কি মই মাছ বনাম না নবনাওঁ ভগৱানে জানে চালেই গম পাব ভিডিঅ'টো চাওঁচোন কি কৰোঁ মই আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে বিনা স্কিপ কৰি চাব ভাল লাগিব আৰু বৰদলৈ মাছটো দেখাইছে গৈছিলোঁ নেমু আনিবলৈ আৰু মাছ দেখি তাতে অকণমান টাইম পাছ কৰি দিলোঁ ইমান ভাল লাগে খোলা খোলা বতৰত মাছ দেখিবলৈ ধৰা দেখিবলৈ তো আপোনালোকে তেনেকৈ মাছ ধৰি খোৱানে বাৰু আমাৰ পুকুৰত জিৰণি মাছ ঢেৰ জিৰণি মাছই বেছি পালা হয় সেইকাৰণে জিৰণি মাছই মাগুৰ মাছ কাৱৈ মাছ এই জিৰণি মাছ আৰু সদায় পোৱা যায় বেছিকৈ ডাঙৰ মাছ বহুত কম আছে তো সেয়া কাৰণে জালটো সৰু তো মাছ কি হয় মানে যিটো জিৰণি মাছ সেইটোৱে বেছি আহে তো আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব বিনা স্কিপ কৰি চাব কিন্তু আৰু ধন্যবাদ 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 মোৰ ভিডিঅ' লাহে 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 আপোনালোকে চবে এপ্ৰিচিয়েট কৰিছে সেইকাৰণে অশেষ ধন্যবাদ থেংক ইউ ছ' মাছ অন্তৰৰ পৰা কৈছোঁ ভগৱান যি আপোনালোকক সি মোৰ সন্মুখত ভগৱানে যেনেকৈ আশীৰ্বাদ দিয়ে এটা মানুহক আগবঢ়াই লৈ যায় আপোনালোকেও মোক তেনেকেই আগবঢ়াই লৈ যাব এই আশাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক চাওঁ কি বনাইছোঁ আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এই ৰাইজ দেখিলাই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এইফালে চলি আছে আৰু সেইফালে দুতলদাই মাছ মাৰি আছে তো ব্ৰেকফাষ্টৰ মাজত আছিলে মটৰ আলুৰ তৰকাৰী আৰু আছিলে ৰুটি চিম্পল ব্ৰেকফাষ্ট আৰু এইফালে কাৱৈ মাছ মাৰিছে কিন্তু সেইটি দুপৰবেলা মই কাৱৈ মাছ নবনালোঁ বনাইছোঁ আপোনালোকৰ সন্মুখত দেখাই কণী আৰু পোলাও আগতে কৈছোঁ আৰু এতিয়া দুতলদাই মাছ মাৰি আছে কেনেকুৱা লাগিছে ভিডিঅ'টো আমাৰ পুখুৰীৰ ভিডিঅ'টো ভাল লাগিছেনে আপোনাৰ ঘৰত পুখুৰী আছেনে পুখুৰী নাথাকিলে আমাৰ ঘৰত আহি এনেকৈ মাছ খাব পাৰিব আহি যাওক চাওক দিনৰ সাজ শেষ এতিয়া হ'ল দুপৰীয়াৰ সাজ বনাওঁতে
সেইদিনা বাজিলে আপোনাৰ কেইটা বাজিছিলে 12:30 তো এয়া আছে বিলাহী ধনিয়া জিৰা সব দিলোঁ এয়া বৌ আহিলে কণী লৈ পিঁয়াজ লৈ ঘৰত নাছিলে লৈ আহিছে বেচাৰী তাই মোলৈ বহুত কৰি দিয়ে হে মানে ইমান ভাল মানুহজনী আমাৰ তো এয়া কণী বনাম আজি তো আগতে দিছিলোঁ কি মিক্সিত দিছিলোঁ ধনিয়া পিঁয়াজ নহৰু এয়া আছে পোলাওৰ শাহী জিৰা জায়ফল আৰু আদি যি লাগে আপোনালোকৰ সন্মুখত সব তুলি থৈছোঁ এনেকৈ পোলাও বনাই খাবলৈ বেলেগ ভাল লাগে চিম্পল একদম অকণমান বেলেগ লাগে আৰু আপোনালোকে কি বনাইছা সেই ঘৰত মইতো সদায় যেনিবা অকণমান ট্ৰাই কৰোঁ মোটামুটি ভাল খানা চবকে খুৱাবলৈ তো কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয় আৰু আপোনালোকৰ ঘৰত এদিন তেনেকৈ হয়নি যে আজি খানাটো ইমান মনকৈ বনাইছোঁ কিন্তু বেয়া হৈ গ'ল তো মোৰো তেনেকুৱা কেতিয়াবা হয় কিন্তু সিদিনা খানাটো ভালেই হৈছিলে বাৰু তো ভিডিঅ'টো বনাইছোঁ আৰু ভাবিছোঁ কি যে বনাইছোঁ ইফালে মাছ মাৰিছে আৰু মই কণী বনাইছোঁ তো এয়াই কিন্তু একচুৱেলি বহুত লেট হৈ গৈছিলে 12:30 বাজি গৈছিলে দুদুলদা উঠোতে পুখুৰীৰ পৰা আপোনাৰ 2:30 মান হৈ গৈছে তো তেতিয়া আৰু কি কাৱৈ মাছ বনাই চবকে খুৱাম কাৱৈ মাগুৰ তো সেইকাৰণে থৈ দিলোঁ আৰু পিছত বনাই আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিম এয়া কণী ঘৰত লৈ আহিছিলোঁ দেখাইছিলোঁ তো এতিয়া কণী বনাই দিছোঁ কণী বনাই মস্তিকে আমি গোটেইটো মিলি খাম দেতাৰ সকাম আছিলে ভোজ আছিলে সেইকাৰণে দেতা ঘৰত নাখালে আৰু আমি আছিলোঁ 5টা মানে বৰদলৈ মই গুৰিয়া বাবা মা আৰু হেৰি কি কয় ডুগুতো বাৰু হেৰি ডুগু আৰু বাবাৰ বইল কণী আর মই আর সবৰ কণী ভাজি দিলোঁ ইয়া পোলাও ভাজা হৈ গৈছে সব ভাজি পিঁয়াজ আগতেই আপোনালোকক দেখা হৈ গৈছে পিঁয়াজ ভাজিলোঁ তো আপোনালোকে কণী বিভিন্ন ধৰণে চবেই বনাব পাৰে বাৰু তো মই আজি ট্ৰাই কৰিছোঁ অকণমান বেলেগ কষাকৈ অকণমান ঠিক গ্ৰেভি কৰি দৈৰ মাজত সব মছলা দিছিলোঁ মানে অকণমান মানে কাশ্মীৰী জলকীয়া সব দি মেলি আৰু আছিলে ধনিয়া গুড়ি আৰু আছিলে তন্দুৰী মছলা জাষ্ট এই 3টা মছলা দি ভালকৈ হেৰি কৰি অকণমান ভাজি গন্ধ হ'বলৈ ধনিয়া গুড়িটো দিছিলোঁ দি পেলাই ভালকৈ ভাজি মেলি কণীটো দি দিলোঁ আৰু ইয়াত আছে দৈ মৰিছে কাশ্মীৰী জলকীয়া আছে গৰম মছলা আৰু আছে মিট মছলা আজি দেখিলে মনে হয় এতিয়া বনাই আছোঁ আৰু পাহৰি যাওঁ এইটো যে আগৰ এই সব মিক্স কৰিছোঁ আপোনালোকে যি ইনগ্ৰেডিয়েণ্ট কৈছিলোঁ তো এতিয়া আমি বনাম তো কণীটো বইল হৈ যাব তাৰপিছত আমি বাকী প্ৰচেছ আপোনালোকক দেখাম তো আজি ভিডিঅ'টো মানে মই ওলাবই পৰা নাই সন্মুখত আপোনালোকৰ কাৰণ মানে এনেকুৱা মানে টাইমটো গৈছে যে ফাষ্ট কৰিব লাগিছে যেনেকৈ মোৰ হাতটো চলিছে এইটো বাৰু স্পীডত দি দিছোঁ তেনেকেই মই ফাষ্ট কাম কৰিছিলোঁ জানো কি হৈছিলে বাবা সেইদিনা ৰাতি হোৱাই নাই তো সাৰ পাই আছিলে সেইকাৰণে ৰাতিপুৱা তাক খুৱাই মেলি তাৰপিছত বহুত লেট হৈ গ'ল সেইকাৰণে আপোনালোকৰ সন্মুখতো আহিবলৈ বহুত লেট হৈ গ'ল তো এয়া মোক তুলিবলৈ টাইম নহ'লে তো আজি ভিডিঅ'টো তেনেকেই আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ আশা কৰিছোঁ ভাল হ'ব আৰু ভাল হ'লে শ্বেয়াৰ কৰি দিব Seen a lot of change, been through a lot of pain. Some things are not the same as they were a year ago, but all will be okay. I move on each and every day. The past is where it stays, way back a year ago. I've changed for the better this time. I thought I would never be fine. I
drive just to say I'm alright. And for the first time in a long time, I'm alright. I've seen a lot of change, been through a lot of pain. Some things are not the same as they were a year ago, but all will be okay. I move on each and every day. The past is where it stays, way back a year ago. I'll push all my chips and call all in. I'll bet on myself, you keep stalling. I hear destiny and it's calling. I'll keep my head up high through the downs and lows. And we're all going life, still nobody knows. But I'ma choose what's right and take what comes and goes. And ain't no one in life holding me back no more. I've seen a lot of change, been through a lot of pain. Some things are not the same as they were a year ago, but all will be okay. I move on each and every day. The past is where it stays, way back a year ago. Hey guys, এই গানটো আপোনালোকৰ কেনেকুৱা লাগিলে? ইংলিছ মানে ইমান ধুনীয়া গানটো ভাল লাগিলে, মই সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই কেতিয়াবা শুনো, মোৰ বেলেগ ভাল লাগে। তো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কিন্তু। আৰু মোৰ বাবাক ভাত খোৱাবলৈ হৈছে, তো সেইকাৰণে মই তাৰ খানা লৈ যামগৈ এতিয়া। আপোনালোকক এনেকেই নতুন এটা ভিডিঅ' লৈ পেলাই আকৌ আহিম। আমাৰ এই ভিডিঅ'টো এনেকেই আপোনালোকে ছাপোৰ্ট কৰি থাকিব ইয়া বুলি আজিলৈকে ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। আশা কৰোঁ চব ভাল থাকিব, ভগৱানে ভালেই ৰাখিব। বাই বাই।